দিন হ'ল লগৰকেইটাৰ খবৰে পোৱা নাই। এটা ফোনে কৰোঁ। হেল্ল' হেল্ল', ভাই কি ভাই? ভালে আছা না? এই খবৰ নোহোৱা হৈছিল দেখোন তোমাৰ। কি কবি বছৰটোৰ আৰম্ভণিৰ পৰা একদম মানে অৱস্থা বেয়া হৈ গৈছে। উপায় নাই বন্ধু। তাকেতো আকৌ লকডাউন দিছে, মাথা চাথা নষ্ট হৈ গৈছে তাৰমানে। কৰোণা বোলে কৰোণা, আৰু ইফালে বানপানী, আৰু সেই বাগজানৰ সেই জুই আজি পৰ্যন্ত নুমুৱাই পৰা নাই। আমাৰ সাধাৰণ মানুহখিনিৰ বৰ বিল হৈছে। তাকেইতো। পিছে বাকী মাখাৰ কিবা খবৰ পাইছা না? নাই ৰ, একো গমেই পোৱা নাইচোন। ৰচোন তই লাইনত থাক, মই কনফাৰেন্স কল কৰোঁ ৰ। দে কনফাৰেন্স কল কৰ। ভাই ক। হেল্ল', ৰচোন অলপমান মই চবৰ কনফাৰেন্সত লওঁ অলপমান ৰ। ই আৰু কিয় গম পাইছে? ভাই কওক। শুনিছা না গোটেইকেইটাই? ভাই শুনি আছো, ক। শুনিছো। হ'ল কান্ত। ভাই ঠিকে থাকে আছে না? কি কবি ভাই, দোকানখনত কাষ্টমাৰে নাই, টকা পইচা একোৱেই নাই। ওপৰেদি আকৌ লকডাউন দিছে, কেনেকে চলিম ধৰিবই পৰা নাই। কি যে হ'ব। একে ভাই, মই আজি গাড়ীখন লৈ ওলাই গ'লো, ৰাস্তাত মানুহ এটাও নাই। ইফালে ছোৱালীজনীকো অনলাইন প্ৰজেক্ট ছাবমিট কৰিব দিছে। কি যে কৰোঁ মানে ভাবি পোৱা নাই জানানে। উপায় নাই ভাই, ওপৰৱালে চাই আছে দে। কি কৰবি, কষ্টৰ জীৱন দিছে এতিয়া কষ্টকে কৰি যা আৰু। কি ঠিক পিছত সুখৰ ভঁৰাল আছে। মাজে মাজে ভাবো আত্মহত্যাই কৰিলো নেকি, কিন্তু মানুহজনী আৰু বাচ্চাটোলৈ মুখলৈ চাই নিজকে কঠিন কৰি দিলো। পাগল হোৱা নাইতো তই? আমিয়ে যদি ভাঙি পৰোঁ, আমাৰ ঘৰখনৰ কি হ'ব? হৰেণে ঠিক কথাই কৈছে। সমাজখনত ধনীবোৰ ধনী হৈ যাই আছে, আৰু আমি দুখীয়াবোৰ সেই একেই কষ্টৰ জীৱন জীয়াই থাকিব লগা হৈছে। তই ঠিক কথাই কৈছে দে ভাই। সমাজখনৰ কথানো কি কবি ভাই। সিদিনাখন মানে কি হ'ল, দুপৰীয়া সময়ত আমাৰ ঘৰত মানে এজনী বয়সীয়াল খুৰীদেউ এজনী আহিলে। অহাৰ পিছত কৰোণাৰ দিন, তাতে ভয়ো লাগে, ক'ৰ পৰা আহিছে কি। তাৰপিছত কি হ'ল? পিছত মই সুধিলোঁ, কথা বাৰ্তা পাতোঁতে খুৰীজনীয়ে ক'লে বোলে পাপা বৰ ভোক লাগিছে একো এটা খাবলৈকে পোৱা নাই, কিবা অলপ খাবলৈ দিয়ে। কথাষাৰ শুনি মনটো বৰ বেয়া লাগি আহিলে। পিছত কি কৰিলি, কিবা দিলি নে খাব? ভাই তই যে কথা কিছুমান ক আৰু। পুখুৰীতে মাছ কেইটামান মাৰিছিলোঁ, মাৰোঁতে সৰু মাছ কেইটামান পালোঁ। সেই সৰু মাছ কেইটা দিয়ে বৌয়েৰে কি কৰিলাক, টেঙাৰ জোল বনালাক। সেই দিয়ে আৰু খুৰীক খোৱালোঁ দে এসাঁজ পাৰত মৰাই। কি কৰিবি ভাই, উপায় নাই, যিয়ে নহওক ভালে কৰছা দে। আৰু খুৰীৰ পৰা গম পালোঁ, খুৰীৰ বোলে ল'ৰা ছোৱালীয়ে খুৰীক মানে ঘৰৰ পৰা ওলাই দিছে, বোৱাৰীয়েকে অত্যাচাৰ কৰে। হয় দেও ভাই, যি মাক দেউতাকে খুৱাই খুৱাই ডাঙৰ কৰে, সেই মাক দেউতাকে পিছত ৰাস্তাত এৰি দিয়ে। কেনেকে পাৰে মানুহবোৰে। তাকেইতো ভাই, মানুহবোৰে ভৱিষ্যতটো পাহৰিয়ে যায়। নিজেও যে এদিন মা দেউতা হ'ব, সেই কথাটো মানুহৰ মনতে নাহে। বেয়া লাগে যেতিয়া এইবোৰ দেখোঁ, কোনোবাই মাক দেউতাকক কোনোবাই ৰাস্তাত থৈছে, বৰ দুখ লাগে, বৰ দুখ লাগে। ভাত দিছো, ভাতকেইটা খাই লোৱা হা।
দে ভাই দে ৰাখো দে বৌৰে ভাত খোৱা মাতিছে পিছে পৰা কথা হ'ব দে হ'ব দে ৰাখ দে So guys, suicide is not a solution of any problem. So don't do this. আপোনাৰ এটা সৰু ভুল সিদ্ধান্তই আপোনাৰ ঘৰখন উজাৰি পেলাব পাৰে। গতিকে যিকোনো সিদ্ধান্ত এটা লোৱাৰ আগতে আপুনি ভালকৈ ভাবি চাব সিদ্ধান্তটো আপুনি ভাল কৰিব লৈছে নে বেয়া কৰিব লৈছে আপোনাৰ পৰিয়ালৰ কথা ভাবিব চ' মানৱ জীৱনটো এবাৰেই পোৱা যায় আৰু সেই জীৱনটো সফল কৰক বিফল নহয় গাইজ যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে এটা লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰি দিব এণ্ড চেনেলত যদি আপুনি নতুন হয় তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব এণ্ড বেল আইকনো দবাই দিব ফৰ ফাৰ্ডাৰ ইনফৰমেশ্যন যিহেতু নতুন নতুন টপিকৰ ওপৰত নতুন নতুন ভিডিঅ' আহি আছে গতিকে থেংক ইউ ফৰ ৱাচিং